हेलो बंधुসকল मैं आज आपलोक देखा व्हाट्सएपत स्टेटास केनेকৈ ब्लक करे। आपलोक व्हाट्सएपत যাব, व्हाट्सएपत जाए स्टेटास যাব, स्टेटास जाए ऊपर थ्री डट আছে, ऊपर थ्री डट क्लिक करिब। ऊपर थ्री डट क्लिक কৰি माय कन्टेक्टत क्लिक কৰিলে आपलोকৰ मोबाइলত जिमान नम्बर सेव আছে সকলো आपलोक स्टेटास চাব পাৰিব। আৰু যদি আপোনালোকে মাই কন্টেক্টছ এক্সপেক্টেডত যাই ক্লিক কৰি স্টেটাস দিয়ে তেনেহলে যিখিনি নাম্বাৰ আপুনি সিলেক্ট কৰিব সেইখিনি নাম্বাৰ পাৰ্সনে আপোনাৰ স্টেটাস চাব নোৱাৰিব। আৰু যদি আপোনালোকৰ অনলি শেয়াৰ উইথত ক্লিক কৰে তেনেহলে আপোনালোকৰ নাম্বাৰ যিখিনি নাম্বাৰ ক্লিক কৰিব সেইখিনি নাম্বাৰে আপোনাৰ স্টেটাস চাব পাৰিব। এজন বা দুজনক যদি আপোনালোকে স্টেটাস দেখাব খোজে তেনেহলে এতে ক্লিক কৰি আপোনালোকে স্টেটাস দিব পাৰিব। স্টেটাস দিলে আৰু বেলেগে চাব নোৱাৰিব। তো বন্ধুসকল এখানে আছিল আজি স্টেটাসৰ বিষয়ে। তো যদি ভিডিওটো ভাল লাগি থাকে আপনারা তে লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। আৰু ইকৰাম 360 চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।